নলবাৰীৰ হোটেলবোৰৰ যাদুকৰী কণ্ঠ আকাশত জ্বলি থকা ৰূপালী জোনাক ৰূপালী জোনাক বেছি দিনৰ দেহা সন্ধ্যা চিঠিত লৈ আনিম তোমাক যি কণ্ঠ শুনিলে মোহিত হ'ব আপুনিও। হোটেলত কাম কৰি থকাৰ মাজতে গুণগুণাই থাকে জুবিন গাৰ্গ আৰু নীল আকাশৰ গীত। নীল আকাশৰ গীতবোৰ মোৰ বৰ প্ৰিয়, সেয়েহে তেখেতৰ গীতেৰে মই মোৰ সংগীত জগতৰ আৰম্ভণি কৰোঁ। নীলদাৰ গান বেছি ভাল পাওঁ মই আৰু নীলদাৰ কাৰণে এনে গান গাব পৰা হৈ গ'লোঁ। ঐ দুগালতে ঐ হেম মৰমবোৰ যাচি দিমে গৈ সুখতো হবাহি দুখতো হবাহি সোণাহৰ ফুলাৰ বতৰ সোণাহৰ মোৰ মৰমৰ সোণাহৰ আনিলি তই বহাগৰে খবৰ। মোৰ নাম নয়ন ৰাজ হয়, মোৰ ঘৰ বৰভাগত, নলবাৰী বৰভাগ কালাগত। গান গাই ভাল পাওঁ। গান মানে হ'ল আমাৰ প্ৰাণ আৰু নীলদাৰ গান বেছি ভাল পাওঁ মই আৰু নীলদাৰ কাৰণে এনে গান গাব পৰা হৈ গ'লোঁ। কি কৰি আছে বৰ্তমান এনে কৰ্মসূত্ৰে আপোনাৰ থানা চকত কাম কৰোঁ, হোটেল এখনত চেলমেন। আপোনাৰ খোৱা দোৱা কাষ্টমাৰক আৰু বস্তু বান্ধি দিওঁ, এনেকৈ কাম কৰি আছোঁ। এতিয়াতো অলপ মানে কি উঠিবলৈ চেষ্টা কৰোঁ, কিন্তু আমি উঠিব পৰা নাই এতিয়া গ'লে। মানে ভালেই লাগিছে, কিন্তু সেইবুলি মোক বিয়াৰ প্ৰগ্ৰেম কৰিছোঁ 2-3খনমান, বেছি কৰা নাই। আমাৰ ইয়াতে ওচৰে পাজৰে নলবাৰীতে। এয়া মৰম দিয়াৰ কাৰণে মোক বহুত ধন্যবাদ। উদীয়মান কণ্ঠ উঠি আহিছোঁ যাতে নতুনকৈ আৰু মৰম দি যাব, যাতে অসমৰ নাম কঢ়িয়াই আনিব পাৰোঁ। নাই ময়ে আছোঁ আৰু ভাইটি এজন আছে আৰু মা আছে, ময়ে চলাওঁ ঘৰ ইয়াত কাম কৰি। মানে সৰুতে নাছিল, মানে কি আমাৰ লকডাউনৰ পৰাই আমাৰ ভাইটিকেইজন মানে ক'লে যে এনেকৈ কাম চাম ক'তো কৰা নাছিলোঁ, ঘৰতে থাকিলোঁ। সিহঁতে ক'লে গান আমি সংগীতৰ জগতত সোমাই যোৱা হ'ল, সেনেকৈ আজি গান গাব পৰা হৈ গ'লোঁ। সেনেকৈ কাও একো নকয়, কিন্তু চবেই কয় যে তুমি গান গাই যোৱা আৰু ভাল কাম কৰি আগবাঢ়া, তোমাৰ নিজৰ উপনীত হৈ যোৱা, সেনেকৈ কয়, বেলেগ নকয়। কথা কৈছে নন বহুত সৰুতে আমাৰ দোকানত কাম কৰিছে। ল'ৰাটোৰ আগ্ৰহ আছে গানৰ প্ৰতি, আৰু বৰ্তমান সিয়ে আমাৰ দোকানত কাম কৰি ঘৰখন চলাই আছে। আৰু তেওঁ যদি ৰাইজৰ অলপ সহায় পায় আৰু আগবাঢ়িব। ৰাইজক আহ্বান জনাই তেওঁক যাতে আগ্ৰহটো চবে আশীৰ্বাদ এটা কৰে, ৰাইজে সহায় কৰিলে আৰু তেওঁ আগবাঢ়িব। তেওঁৰ যেতিয়া আগ্ৰহ আছে, আগ্ৰহ থাকিলেতো ল'ৰা এটা আগবাঢ়ি যাব পাৰিব না। ৰাইজৰ সহায় বিচাৰে আৰু
নিউজ ডেস্ক ৰিপৰ্ট আসাম পত্ৰিকা 97।